তাৰমানে বেচিকেলি আমি যোৱা এসপ্তাহমানৰ পৰা এটা বঙাইগাঁৱত, মই যিহেতু বঙাইগাঁৱৰ আবকাৰী অধীক্ষক, বঙাইগাঁৱত এটা আমি খবৰ পাইছিলোঁ এনেকুৱা। আমি সেই হিচাপে আয়ুক্ত মহোদয়ৰ লগত আমাৰ আবকাৰী আয়ুক্ত মহোদয়ৰ লগত কথাও পাতিছিলোঁ। কিন্তু সেই পাৰ্টিকুলাৰ সেই কেছটো আমি নাপালোঁ, পলাই গ'ল। তাৰে লিংক বিচাৰি বিচাৰি আমি খবৰ কৰি কৰি গম পালোঁ যে ইয়াতে এনেকুৱা এটা হৈ আছে। চ' আয়ুক্ত মহোদয়ৰ লগত আমি খবৰ দিলোঁ ঘটনালৈকে। তেওঁলোকে গুৱাহাটীৰ পৰা পঠালে এখেতসকলক, আমাৰ DSC পাঞ্জাৱ আৰু ইন্সপেক্টৰ ৰিজৱান ইছলাম, তেওঁলোকৰ আণ্ডাৰত এটা টীম পঠালে। এইফালে আমাৰ বঙাইগাঁৱতে, আমি বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি ইয়াত শেষ বস্তুটো ইয়াত পালোহি। ইয়াত এতিয়া আপোনালোকে হয়তো দেখা পাইছে 3 ঠাইত আমাৰ টোটেল আমি খালী কাৰ্টুনৰ পৰা বটল, তাৰপাছত কেপ, লেবেল হিচাপ কৰিব নোৱাৰাকৈ পাইছোঁ, বিভিন্ন ব্ৰেণ্ডৰ। তাৰ ওপৰত আমাৰ মেচিন য'ত বটলিং কৰে, য'ত মিক্সিং কৰে, বেটবোৰ পাইছোঁ। আৰু ENA এক্সট্ৰা নিউট্ৰেল এলকহল, যিটো স্পিৰিট আমাৰ বুলি কয়, মদ বনোৱাত ব্যৱহাৰ হয়, সেই অবৈধ সুৰাৰ বনোৱাৰ যিটো কাৰখানা, সেইটো আমি উৎখাত কৰিছোঁ। প্লাছ তাৰ লগত আমি অসংখ্য এনেকুৱা তাৰ লগত জড়িত কিছুমান বস্তু পাইছোঁ, লেবেলৰ পৰা আৰম্ভ কৰি কাৰ্টুনলৈকে, খালী বটলৰ পৰা। সেই সকলোবোৰ এতিয়া আপোনাৰ দেখা পাইছে 3 ঠাইত। আমি এতিয়া 4 ঠাই আমি শেষ কৰিব পৰা নাই এতিয়ালৈকে, মানে গণি শেষ কৰিব পৰা নাই। আমাৰ সময় লাগিব হয়তো, সেইকাৰণে ডিটেইলছটো আমি পিছতহে জনাব পাৰিম। এতিয়া কোন ইনভলভ আছে, কি আছে, সেইটো পিছৰ কথা। এইটো তদন্তৰ খাতিৰত আমি প্ৰকাশ নকৰোঁ। ইয়াতে আমি মাত্ৰ 3জন মানে কাম কৰা মানুহ পাইছোঁ স্পটত। তেওঁলোক এতিয়া শুনামতে তেজপুৰৰ ওচৰৰ কোনোবা ঠাইৰ কাম কৰিবলৈ লৈ আহিছে ইয়াত। তাৰমানে ইয়াত যিটো অবৈধ সুৰা চক্ৰ, ইয়াতে যিখিনি আছে, ইয়াত জেভিয়াৰ নাৰ্জাৰী আৰু ফুংকা নাৰ্জাৰী বুলি 2জনৰ এই ঘৰকেইটা। তেওঁলোকৰ লগত কোন কোন ইনভলভ আছে সেইটো আমি এতিয়া মানে ক'ব নোৱাৰিম। তেওঁলোকক ক'ত আছে এতিয়া? তেওঁলোক 2জনে পলাতক বুলি শুনিছোঁ, ৰাতি পলাইছে। আমাৰ যিহেতু গুৱাহাটীৰ মানুহখিনি আহি ৰাতি পাইছেহি, সিহঁতক কেনেবাকৈ খবৰ পাই পলাইছে। কিন্তু বাকী আমাৰ অনুসন্ধান জাৰি থাকিব। আশা কৰিছোঁ তেওঁলোকে নকল সুৰাখিনি প্ৰস্তুত কৰিবলৈ যিখিনি কেঁচা সামগ্ৰী লাগে, কেমিকেল, হয়, এইখিনি তেওঁলোকে ক'ৰ পৰা কেমিকেল বেচিকেলি চাওক, স্পিৰিটটো লাগে ENA বাহিৰত ক'ৰবাৰ পৰা বা ভূটানৰ পৰা হয়তো আনিব পাৰে। ভূটানতো ফেক্টৰী আছে, ডিষ্টিলাৰী আছে। প্লাছ লেবেল, বটল, এইবোৰ ফেক গোটেইখিনি কেলকাতাৰ পৰা আনে বুলি আমি জানো। পশ্চিমবংগৰ পৰা আহে। তেওঁলোকে যিসকলে এইবোৰ প্ৰস্তুত কৰে, তেওঁলোকে এইখিনি কালেক্ট কৰি ইয়াতে মিক্সিং কৰে, স্পিৰিটৰ পৰা আৰম্ভ কৰি কালাৰ গোটেইখিনি। আৰু বজাৰটো তেওঁলোকে ক'ত পায়? বজাৰটো বেচিকেলি আমাৰ লাইচেঞ্চ দোকানত তেনেকৈ নহয়। তেওঁলোকে ভিতৰুৱা অঞ্চলত কিছুমানত বেচে, নহ'লে বাহিৰত পঠিয়ায়। বিহাৰ যিহেতু ড্ৰাই ষ্টেট, এইটো গোটেইখিনি ভাৰতীয় মদেই হ'ব। যদি লেবেলিং পূৰা কমপ্লিট হৈ যায়, তেতিয়া ভাৰতত তৈয়াৰী বিদেশী সুৰা। দেখাতটো এপাৰেণ্টলি কোনো সন্দেহ কৰিব নোৱাৰে। এইটো খালে কি ধৰণৰ অপকাৰ হ'ব? অনেক ধৰণৰ অপকাৰ হ'ব পাৰে, কাৰণ ইয়াতে আপোনাৰ কোনো বিজ্ঞানসন্মতভাৱে এইটো প্ৰস্তুত কৰা নাই। আপুনি দেখা পাইছে যিটো পৰিৱেশ লেতেৰা, তাত সাধাৰণ হাতেৰে হেৰি কৰা মেচিনেৰে তেওঁলোকে বটল ভালকৈ ধোৱাও নহয়, ৱাশ্বিং চিষ্টেমটো তেনেকুৱা নহয়। প্ৰতিটো বস্তুৱেই তাৰমানে আপোনাৰ যিহেতু নকল, তাত মানে কোৱালিটিৰ হেৰফেৰ থাকে। মানুহৰ জীৱনৰ প্ৰতি আশংকা আছে। যিমানখিনি সামগ্ৰী আপোনালোকে আজি জব্দ কৰিলে, কিমান টকাৰ মূল্য সামগ্ৰী? এতিয়া আমিতো গোটেইখিনি একেলগ কৰিব পৰা নাই, তথাপি ৰাফ হিচাপ মিনিমাম 50 লাখ